দাদা ইমান দেৰি হৈ নাথাকো মোক কবি আকৌ তোমাৰ মোৰ ভালে কি কয় কি আছে দেই কেমেৰামেন কেমেৰামেন এইবিলাক ষ্টুডেণ্ট কলেজ পুরো এলাকা উড়াবো ওরে গেল না ভাই রে আরে ভাই রে তুমি কেসে গেল আরে ভাই রে তো শিখা কেসে রখানে মোর ভুল হয়ে গেল বড় অনুগ্রহ করে এই গো বিলেকর পাবো দে নাই বল গোবাকে বস रोल कैमरा एक्शन हाई हो जाबे रे हाई जाबे हाई हे गुबी रोल कैमरा एक्शन गो আমাৰ ফালে শুটিং চলি আছে ফটোশ্বট गाइस तो गाइस बहुत फोटोशूट दिलाम इबिलाकर जे फोटो सब আছে না ইনস্টাগ্রামত চাবা ডিসক্রিপশনত লিংক দি আছে তাই ইনস্টাগ্রাম চাবা দেখি পাবো এটা শুটিং চলি আছে গাইস এখানে মুলুক কালা দুনিয়া কালা দেখা হইছে এবারে হৈ আছে এফালে চাই নিশা এইফালে আছে গহীন সাজু আছে তেখেতেও এতিয়া অকণমান শ্বুট হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো তো গাইছ চাব পাৰে শ্বুটিং চলি আছে এইফালে চিনেমেটিক শ্বট বৰ্তমান আমাৰ ইয়াত শ্বুটিং শেষ হ'ল আমি এতিয়া অলপ খোৱা বস্তু আনিছোঁ তাকে অলপ খাই লওঁ এইফালে কম দামী বস্তু শিকি আনিছে আমাৰ চাওক এইটো কি কয় কেক এইফালে কিবা কি কয় চাটনা এইফালে নামটো দেখিছে নহয় নাম আৰু চাওক আমি এতিয়া খাওঁ আপোনালোকে চাই থাকক দেই আমি খাওঁ আপোনালোকে চাই থাকক এইফালে এটা আছে नहीं पर बड़ा नहीं जाएगा नहीं बड़ी की साइड
সিহঁতে কি হ'ব থাকিলে তেনেকৈ তো গাইজ এতিয়া আমাৰ ৰাতুলে মানুহকে বেলেগ দিবা বাঁহ কাটি আছে চলি দিছে তই কোনোবা বাঁহ বিচাৰি ৰাতুলে এতিয়াহে বাঁহ পাইছে আকৌ বাঁহ কাটিবলৈ যাবলৈ এয়া যোগাৰ লৈছে এয়া হেৰিলে আখন জোরে না ক্যামেরা অ্যাকশন ও কি হল ক্যামেরা অ্যাকশন এটা পাঠাও আচ্ছা क्या है मटेरियल হৈছে Incoming voice call from Anjali Bai. हेलो उठा उठा एजनी मेरी बनोगी क्या ইফালে চলব চলো আছে মোবাইলটো ৰেকিং কে থাকিল বাৰে বাৰে মোর প্রতিটো তোমারে নাম তোমারে আসি তুমি যেন আজি যেন তুমি যেন তুমি যেন আজি যেন কলিজাখন তুমি আহি কৰি নিজ তুমি আছিলা ফাগৰো আছিল প্ৰতিটো হাঁহি তো গাছ মানে আমাৰ এডিট কমপ্লিট হৈ গ'ল কিনে আপোনালোক আমি মানে চাই আছোঁ এইটো আপোনালোকক অকণমান দেখুৱাই লওঁ আপোনালোকে চাব ভালকৈ আমি দি আছোঁ এৰি আছোঁ আপোনালোকে ভালকৈ চাই থাকিব প্ৰতিটো সপোন মোৰেইতো আছিল প্ৰতিটো পুৱা রোল ফয়জা ভার
আৰে ক'ত আছিলা তুমি ইমান টাইম তোমাক ফোন কৰি আছো এবাৰতো ৰিচিভ কৰিব পাৰা কাৰেক্ট ইয়াত খুৰাৰ ঘৰতে থাকি পঢ়ি আছো ইয়াত খুৰাৰ ঘৰতে থাকি পঢ়ি আছো গাইছ মানে এইফালে আমাৰ পূৰা ড্ৰাইভিং চলি আছে শুনা আমাৰ চব ফিল্মত আহিব এইফালে পানী চানী খাই আছে আৰু ডিঙি ভালকৈ আছে এইফালে আমাৰ চকলেট হৈ আছে পিছপিনে বিচনাটো খালী হৈ আছে এতিয়া কেনেকুৱা মানুহ যাদু এতিয়া দেখুৱাম আপোনালোকক এতিয়া মানুহ কেনেকুৱা আৰু এইফালে পূৰা পানী খাই আছে গাইছ বৰষুণৰ বতৰ কিবা দি আছে আৰু ন এডিটিং যেতিয়া আমাৰ মানে কেমেৰামেনৰ ভয় দিব লাগে ড্ৰাইভিং দিব লাগে মাই গড পুৰা সাজু আমাৰ পিছু ভাই চব জানেই চাব পাৰে পুৰা চলি আছে আমাৰ সৰুকৈ ষ্টুডিঅ' মানে দেই আপোনালোকে চাব পাৰে যোৱাবাৰ ইয়াতে কৰিছোঁ মানে বিশ্বাসখনত আৰু মই নাছিলোঁ এতিয়া মই আহিছোঁ টিমত এতিয়া মানে আমাৰ ডাইৰেক্টৰ চাবৰ ভাগাৰ লাগি গ'ল ঐ তহঁতে কি কৰি আছ ঐ চাওঁ অলপ তই মোক হাঁহি আছিলি না তই মোক হাঁহি আছিলি না এইবাৰ নিজৰে কেনে অকণমান যাদু দেখাম বুলি কৈছিলোঁ ঠিক আছে মোৰ গোসানী মোৰ ভুল হৈ গ'ল অনুগ্ৰহ কৰি ঠিক আছে মোৰ গোসানী মোৰ ভুল হৈ গ'ল অনুগ্ৰহ কৰি এতিয়া ঘৰলৈ গ'ল কুৰি নহয় কুটি আমাৰ মানে বহুত বেয়া দিন মানে এই চিষ্টেমটো যে মানে ডিষ্টাৰ্ব দি আছে হেল্ল' ঐ আজি হেনো নতুন মেম আহিব কি কোৱা বে আহিবতো সঁচাকৈ আহিব তাৰ মানে ইংলিছ মেম ওচৰত গৈ ইমান দূৰত নকবি সি বলিউডৰ এক্টৰ হ'ম বুলি কৈ থাকে যে দাদা ইমান কষ্টকে পঢ়াইছে সেইকাৰণে বেয়া লাগে দাদা ইমান কষ্টকে পঢ়াইছে সেইকাৰণে মই যদি ভাল নম্বৰ আনিব নোৱাৰো দাদা বহুত কষ্ট পাব আমি ডাবিং কৰাটো guys মানে এটা স্কুল গুড মর্নিং গাইস আমি মানে কম মানে এটা হবে আনে সেটা আমরা রিকোয়েস্ট করব আমরা এটা মই নাই কেউ কম সেটা আমার রাতুল ভাই পুরা জুসত আছে পুরা আমার রাতুল ভাই পুরা জুসত আছে সাকসন হাঁহি নিদিবি তুমি তাই লগে লগে মর্নিং ক'ব লাগে ও না হাঁহি বেটা কোনো হাঁহি বেটা ডাঙৰকৈ ঐ মৰ্ণিং বহাবা 1 2 3 কথা 1 2 3 go গুড মর্নিং ম্যাম গাইছ মানে আমি টিউচন কৰি আছো মৰ্ণিং মৰ্নিং তোমালোক আজি পৰা তোমালোকক আজিৰ পৰা মই ইংলিছ পঢ়াম স্কুলত এইটো যে হাল্লা কৰাটো বেকগ্ৰাউণ্ড চাউণ্ডটো আমি নিদিছোঁ মানে গাইছ তোমালোকক আজিৰ পৰা মই ইংলিছ পঢ়াম আমি তো কি দি আছিলো ব্যাকগ্রাউন্ড মিউজিক মানে মোবাইল আহি গ'ল কি অলপ নেগেটিভ কি দিয়ে এইটো লাগে নেগেটিভ কি দিয়ে অলপমান ষ্টুডিঅ' ৰুল ডাবিং বহা এই হ'ব এতিয়া বৰ মৰম দেখাব নালাগে বেছি খং উঠাই নল'বা কিন্তু কৈ দিছোঁ তো আছে মানে জাৰ্মানী মই পাহৰিছিলোঁ যে এতিয়া জাৰ্মানী এতিয়া বৰ্তমান আহি পালে চাওকচোন কথা পাতি কেতিয়া আহি পালোঁ গমেই নাপালোঁ যোৱা দিয়া বাই